নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, সপোনত যদি সিংহ দেখে তেতিয়াহ'লে ই আমাক কিহৰ সংকেত দিয়ে। কাৰণ যিহেতু হিংসাত্মক জন্তু যদি আমি সপোনত দেখোঁ তেতিয়াহ'লে ই কিবা এটা নহয় কিবা এটা আমাৰ আহিবলগীয়া দিনকেইটা অতি সোনকালে ই আমাৰ সপোনৰ দ্বাৰা সংকেত দিয়ে। যদিও বেয়া হ'বলগীয়া আছে তেওঁ আমাক সংকেত দিয়ে, আৰু যদিও কিবা ভাল হ'বলগীয়া আছে, আমাৰ জীৱনত যদি কিবা ভাল ঘটনা আহিবলগীয়া আছে, যদি আমাক কিহবাৰ ঘটনাৰ পৰা আগতীয়াকৈ যদি সাৱধান কৰি দিবলগীয়া আছে, তেতিয়াও আমি সপোনত সিংহ বা এনেধৰণৰ যি হিংসাত্মক জন্তুবোৰ আমি দেখোঁ। যদি কেনেবাকৈ আপুনি কেতিয়াবা সপোনত যদি সিংহ দেখিছে, সিংহ বিভিন্ন অৱস্থাত বিভিন্ন ধৰণে দেখা, ভিন্ন ভিন্ন অৰ্থ আছে। সপোন শাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত সিংহই যদি আপোনাক খেদি অহা দেখে বা আপোনাক আক্ৰমণ কৰা দেখে, তেতিয়াহ'লে এইটো এটা অতি বেয়া সপোন হয়। ইয়াৰ দ্বাৰা আপোনাক এইটোৱে ইংগিত দিছে যে আপোনাৰ যি গোপনীয় শত্ৰু আছে, সেই শত্ৰুৰ বা আপোনাৰ যি শত্ৰুতা কাৰোবাৰ লগত যদি আছে, তেতিয়াহ'লে আপোনাৰ আঘাত কৰিব পাৰে বা আপোনাৰ লগত মত বিভেদ হ'ব পাৰে বা কাজিয়া পেচাল হ'ব পাৰে, যাত আপোনাৰ আপুনি কষ্ট পাব পাৰে বা আপুনি দুখ পাব পাৰে বা আপুনি মানসিকভাৱেও প্ৰব্লেমত পৰিব পাৰে। গতিকে এনে যদি সপোন দেখিছে অলপ সাৱধান হ'ব, কাৰণ সপোনত যদি সিংহই আক্ৰমণ কৰিবলৈ খেদি অহাটো এটা বেয়া সপোন হয়। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিকভাৱে লোকচানৰো সংকেত দিয়ে, আৰু যদি আপুনি বহুত দিনৰ কিবা সমস্যাত পৰি আছে আৰু আপোনাৰ ডাঙৰ সমস্যা হ'ব পাৰে। সেয়েহে এনেকৈ ধৰণৰ সপোন দেখিলে সদায় ভগৱানক ভালধৰণে প্ৰাৰ্থনা কৰিব লাগে। এনেধৰণে যদি সিংহই খেদি আহি আক্ৰমণ কৰিছে, যদি আপুনি বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে, তেতিয়াহ'লে বাস্তৱ জীৱনত আপুনি কাৰোবাৰ লগত আপোনাৰ শত্ৰুতা গঢ়ি উঠিব পাৰে নতুনকৈ, আৰু যদিও আগৰ পৰা শত্ৰুতা আছে তাত আপোনাৰ কাজিয়া পেচাল হ'ব পাৰে। সেয়েহে অলপ সাৱধানে থাকিলে ইয়াৰ যি ফল হয়, আৰু এনেধৰণৰ সপোন দেখিলে সকলোকে শ্বেয়াৰ কৰি দিলে ইয়াৰ সঠিক যি ফল, সেই ফল আপোনাৰ জীৱনলৈ খুব কমকৈহে প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। আৰু যদি সপোনত আপুনি সিংহৰ লগত যদি খেলা দেখে নিজকে, বা সিংহৰ লগত মিত্ৰতা স্থাপন কৰা দেখে, বা সিংহ আপোনাৰ লগত ৰখি আছে একো কৰা নাই, বা আপুনি চুই আছে হাতেৰে একো কৰা নাই, এনেকুৱা দেখিলে অতি এটা ভাল সপোন বুলি কোৱা হয়। কিয়নো এনেধৰণৰ হিংসাত্মক জন্তুৰ লগত যেতিয়া আপুনি বন্ধু গঢ়ি উঠিছে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আপুনি আপোনাৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰিব, আৰু লগতে আপোনাক যোনে আপোনাৰ পিছত যিটো শত্ৰুতা আছে বা গোপন শত্ৰু যি আপোনাৰ আছে, সেয়ে আপোনাক একো কৰিব নোৱাৰে। আপুনি আপোনাৰ কামত যদি কোনোবাই চকু দিছে বা আপোনাৰ কেৰিয়াৰত যদি কোনোবাই যদি খেলিমেলি কৰিব বিচাৰিছে, এনেবোৰৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰিব। আপুনি শক্তিশালী যিহেতু, সেয়েহে আপুনি সপোনত এয়া এনেধৰণে দেখি গৈছে। গতিকে আপোনালোকে সপোনত সিংহক কি অৱস্থাত দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।